সদায় আমি ৰেডিঅ'ত আৰম্ভ কৰোঁ শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ FM কিন্তু যদিও মই আজি আৰজে সুজিতা বিগ এফএমৰ হৈ বিগ এফএমৰ কথা কিছু ক'ব বিচাৰিছোঁ কিন্তু মই আছোঁ বৰ্তমান ডিজেজ হাবত আৰু মই প্ৰথমতে চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ হোষ্ট মানৱক হেল্ল' কি খবৰ মানৱ মোৰ ভাল মই কিন্তু ইণ্টাৰভিউ লোৱাত ভাল কিন্তু আচ্ছা মই যে নিজৰ কিবা নিজকে অতিথি যেন লাগিছে একদম আচ্ছা হেৰি আপুনিতো মোক মাতি আছিলে গান শুনাম বুলিহে আপুনি কথাহে কৈ আছে তাৰমানে তোমাক গান শুনাব লাগিব মানে তুমি বিচাৰিছা না তাৰমানে তুমি বিচাৰিছা যে তুমি ইমান ধুনীয়া গীত গোৱা যিহেতু তুমি ইমান ধুনীয়া বাঁহী বজোৱা সেইবোৰ চাই আমাৰ যিহেতু ৰাইজ শ্ৰোতা আপ্লুত হয় তুমি বিচাৰিছা যে মই গোৱাৰ পাছত সকলো বন্ধ হৈ যায় না না সদায়তো আপুনি গান গায়ে থাকে গান কি কথা কৈয়ে থাকে কথা শুনিয়ে থাকে ৰাইজে আজি সুজিতাই গান গাম বুলি মোক মাতি আনিছে মানৱ আহা আমি আজি গান গাম বুলি ওকে আমি গান শুনিম গানটো শুনা মই গান গাম ওকে কিন্তু তুমি মোক কথা দি যাব লাগিব যে নেক্সট তুমি যিটো গীত গাবা তাত ডুৱেট মই কণ্ঠদান কৰিম এইটো চোৱা যাব গানটো শুনাৰ পিছত চোৱা যাব ঠিক আছে আমি এতিয়া মূল কথালৈ আহোঁ ইলেকশ্যনৰ বতৰ চলি আছে আপোনালোকে চবে গমেই পাইছে আৰু সুজিতাও এতিয়া ইলেকশ্যনত উঠিছে তেওঁ ভোট বিচাৰি আছে তো মই প্ৰথমতে জানিব বিচাৰিছোঁ ইলেকশ্যনটো কি আপোনালোকৰ ইলেকশ্যনটো কি একদম আচলতে কি জানা মানৱ মানে 18 ইয়াৰ্ছৰ পাছত এই তৰ্জনী আঙুলিটোৰ বহুত ইম্পৰ্টেঞ্চ হয়নে একদম য'তে ত'তে তৰ্জনী আঙুলিটো লাগে কাৰণ আমি ৰৈ আছোঁ ইলেকশ্যনৰ ৰিজাল্টৰ কাৰণে সকলোৱে ভোটদান কৰিলোঁ আমি কিন্তু মানে এইটো হৈছে এটা মৌলিক অধিকাৰ আমি ভোটদান কৰিবই লাগে য'তে নহওক তো আমাৰ ৰেডিঅ' ইণ্ডাষ্ট্ৰিটো কিছুমান এৱাৰ্ডছ আছে আৰু যিবোৰ এৱাৰ্ড যে সঁচা কথা ক'বলৈ গ'লে কেৱল আমাৰ বাবে নহয় আমি থকা ঠাইখনৰ বাবে গৌৰৱ কঢ়িয়াই আনে ঠিক তেনে এটা খবৰ হঠাতে আমি পালোঁ যোৱা শুক্ৰবাৰে আমালৈ বিগ এফএমৰ হেড অফিচৰ পৰা এটা ফোন আহিল আৰু আমি মানে যেনেকৈ আছিলোঁ তেনেকৈ ফূৰ্তি কৰিবলৈ বাধ্য হৈ গ'লোঁ জঁপিয়াই উঠিছোঁ আমি তাৰ কাৰণটো হৈছে ইণ্ডিয়ান ৰেডিঅ' ফ'ৰাম সকলোৱে জানে চমুকৈ IRF আৰু সেইটো এটা ডাঙৰ এৱাৰ্ড শ্ব' প্ৰত্যেক বছৰে হয় য'ত ভাৰতবৰ্ষৰ বেষ্ট অফ দ্য বেষ্ট আৰ্জেছ নমিনেটেড হয় বেষ্ট আৰ্জে কেটেগৰীৰ কাৰণে আৰু আমাৰ মানে লাকটো চোৱা বিগ এফএমত আমি যোৱা 13 বছৰ ধৰি মই আছোঁ ধৰি লোৱা আলিয়া 10 বছৰ ধৰি আছে শুভংকৰ আছে প্ৰায় 9 বছৰ ধৰি আৰু তিনিওজনৰে নাম একেলগে আহিছে চ' উই আৰ ভেৰি হেপ্পী আৰু ইয়াৰ গোটেই ক্ৰেডিটটো আমি অসমৰ ৰাইজক দিব লাগিব কাৰণ তেওঁলোকে আমাক আমি আমাৰ সন্মুখত জনপ্ৰিয় শব্দটো আমি লগাব নোৱাৰোঁ যদিহে আমাক ৰাইজে নুশুনে চ' ইমান হেপ্পী হৈ গ'লোঁ কিন্তু তাৰ পাছতহে আচলতে যুদ্ধখন আৰম্ভ হ'ল যেতিয়া আমি গম পালোঁ এইটো ভোটিং চিষ্টেম কাৰণ নমিনেশ্যনছটোতো তেওঁলোকে দি দিলে আৰু 207জন আৰ্জেছ এই গোটেই যিটো প্ৰচেছ তালৈ গৈছে বেষ্ট অফ দ্য বেষ্ট আৰ্জেছ অফ ইণ্ডিয়া সকলোলৈকে আমাৰ শুভকামনা আছে কিন্তু আমি অসমৰ 7জন আছোঁ তাৰ ভিতৰত বিগ এফএমৰ পৰা আমি 3জনেই আছোঁ আৰু এই গোটেই প্ৰচেছটো এনেকুৱা ইণ্ডিয়ান ৰেডিঅ' ফ'ৰামৰ এটা ধৰি লোৱা ৱেবছাইট আছে এতিয়া আমি কি কৰিছোঁ আমাৰ নিজৰ যিটো ফেচবুক পেজ আছে ধৰি লোৱা মোৰ সুজিতা দাস নিজৰ একাউণ্টটো বা আৰজে সুজিতা বিগ এফএম ফেচবুক পেজটো তাত আমি এটা লিংক দি দিছোঁ এইটো অকণমান প্ৰচেছটো টান সেইবাবে বহুতে সোধেও যে কেনেকৈ কৰিম ভোটটো সেই লিংকটোত ক্লিক কৰিব লাগিব প্ৰথমতে তেতিয়া তোমাক তোমাৰ মেইল আইডিটো খোজে মেইল আইডিটো দিয়াৰ লগে লগে তোমাৰ পাছৱৰ্ডটো বিচাৰিব বহুতে আকৌ ভুল কৰিছে ফেচবুকৰ পাছৱৰ্ডটো দি দিছে একচুৱেলি নহয় মেইলৰ পাছৱৰ্ডটো তুমি দি দিলা দি দিয়াৰ লগে লগে লিংকটো খোল খাই গ'ল তাত আৰজেজৰ ফটোজবিলাক আহি যাব আমাৰবিলাক অকণমান পিছফালে আছে একদম পিছফালে অলপমান স্ক্ৰল কৰিব লাগিব শেষৰ ফালৰ পৰা হয়তো মোৰটো 11 নম্বৰত আছে তো খোলাৰ লগে লগে মোৰ ফটোখন দেখিলে ফটোখন দেখাৰ লগে লগে তাত এটা বটন আছে বটনটো ক্লিক কৰা হ'ল
ক্লিক কৰাৰ লগে লগে একেবাৰে তললৈ গুচি আহিব সাবমিট কৰিবলৈ কাৰণ সাবমিট নকৰিলে বস্তুটো ৰেজিষ্টাৰ নহয় সাবমিট কৰাৰ লগে লগে আকৌ এবাৰ প্ৰুফটো বিচাৰে যে ইমেইল আইডিটো ঠিকে আছে নে নাই আইডিটো দি দিয়াৰ লগে লগে তোমালে মেছেজ আহি যায় যে ডান হৈ গ'ল আপোনাৰ বহুত হৈ গ'ল আচ্ছা আৰু এটা কথা কৈছিলে অলপ আগতে এইটো এইবাৰ প্ৰথমবাৰ নৰ্থ ইষ্টৰ পৰা নমিনেশ্যন পাইছে হয়নে এইটো ইয়াৰ আগৰটো BFM বহুত কেইবাৰ পাইছে বিগ এফএম বহুত কেইবাৰ এৱাৰ্ডছ পাইছে আৰু আচলতে ইণ্ডিয়ান ৰেডিঅ' ফ'ৰামতো বহুত কেইবাৰ পাইছে যেনেদৰে আমাৰ এটা খুব ধুনীয়া শ্ব' যায় সুহানা সফৰ উইথ আন্নু কাপুৰ আৰু যোৱা বছৰ মানে আমি প্ৰাউডলি ক'ব পাৰোঁ তেখেত বেষ্ট হৈছিলে আন্নু কাপুৰজী আৰু বহুতো নাম আছিলে কিন্তু আন্নু কাপুৰজীৰ নামটো ক'বলৈ আমি মানে প্ৰাউডলি ক'ব পাৰোঁ কাৰণ তেওঁৰ শ্ব' শুনি আমি আজিও ভাল পাওঁ ন সদায় ভাল পাওঁ ইয়াৰ উপৰিও নিউয়ৰ্ক ফেষ্টিভেল যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা এৱাৰ্ড ৰেডিঅ' কেটেগৰীৰ ক্ষেত্ৰত বা গল্ডেন মাইক এৱাৰ্ড য'ত বিগ এফএমৰ পৰা আনকি আমাৰ গুৱাহাটী ষ্টেচনেও আমি বহুকেইটা এৱাৰ্ডছ আনিবলৈ সক্ষম হৈছোঁ বিশেষকৈ আমি যেনেধৰণৰ কাম কৰোঁ 7 বিহুৰ 7 সুৰ সদায় ক্ৰিয়েটিভ কাম কৰোঁ আমি গ্ৰীণ দুৰ্গা পূজা এটা নিৰ্দিষ্ট আমি এটা থিম লৈ কৰিবলৈ ভাল পাওঁ সেই থিমবোৰৰ ক্ৰিয়েটিভিটিৰ কাৰণে আমি বহুকেইবাৰ পুৰস্কৃত হৈছোঁ আৰু একদম জিংগলছবিলাক আছে আচলতে আমাৰ এইটো টিম এফৰ্ট আমি ক'ব নোৱাৰোঁ যে মোৰ কাৰণে বা শুভংকৰৰ কাৰণে বা আলিয়াৰ কাৰণে এইটো গোটেইটো টিম যেনেকৈ কৌশিক দা আছে টিমটোত ৰুমা চক্ৰৱৰ্তী আছে বা আমাৰ গোটেই চেলছ টিমটো আছে ৰূপন আছে অমৃতা আছে আচলতে আমি এটা টিম হয় এই গোটেই টিম এফৰ্টৰ পাছত যেতিয়া আমি ইমান ধুনীয়া এটা প্ৰডাক্ট পাওঁ বা স্বীকৃতি পাওঁ বহুত ভাল লাগে ওকে এতিয়া মই আৰু এটা কথা সুধিব বিচাৰিছোঁ এজন মানুহৰ এটা ইমেইল আইডি থাকে গতিকে এজন মানুহে এজনকে ভোট কৰিব পাৰিব এতিয়া আপুনি নিজৰ ভোটটো কাক দিব লগৰ আৰু দুজন আছে কিন্তু আলিয়া আৰু শুভংকৰে শুনি আছে নহয় একচুৱেলি কি জানা মানে আলিয়া মই আৰু শুভংকৰ আমাৰ তিনিওজনৰে দুটা ইমেইল আইডি আছে আমি আগতে পাতি লৈছোঁ যে আমাৰ তিনিওটাৰে দুটা আছে প্ৰত্যেকে নিজক দিয়ে কাৰণ মই যদি শুভংকৰ দিওঁ শুভংকৰে মোক দিবই লাগিব টানি আজৰি মই ল'মেই আৰু মই যদি আলিয়াক দিওঁ আলিয়াই মোক দিবই লাগিব সেইকাৰণে আমি মোৰ দুটা মই মোকে দিছোঁ আলিয়াৰ দুটা আলিয়াই নিজকে দিছে শুভংকৰে নিজকে দিছে তাৰমানে আমি কথা পাতি লৈছোঁ কিন্তু তাতো কিন্তু আছে ধৰি লওক শুভংকৰৰ ৱাইফ পলিয়ে কাক দিছে তেতিয়াহ'লে গম পোৱা নাই কিন্তু পলিয়ে কৈছে যে মোকে দিছোঁ বুলি যেনেকৈ এতিয়া মোৰ হাজবেণ্ড মনোজ সি কৈছে যে মই আলিয়াক দিছোঁ বুলি সেই ঘৰুৱা কানেকশ্যনছবিলাকৰ বিষয়ে আমি মানে অকণমান ডাউট আছে বুজিছা সেইকাৰণে মই একদম আৰু সেইকাৰণে আমাৰ শ্ৰোতাসকলক বা এতিয়া চাই থকা দৰ্শকসকলক এটাই কথা কওঁ যে নিজে ভোট কৰিম সেইটো নহয় মানে পৰিয়ালৰ সকলো সদস্যক ভোট কৰাওক পৰিয়ালৰ গোটেই সদস্যক গোটেইকেইজনকে বিলাই দিয়ক আপোনালোকৰ ভোটখিনি কাৰণ মই জানো ইয়াত হয়তো বহুত দুধুৰ মুধুৰত পৰিব পাৰে হয়নে নহয় কাৰণ ইমান কেইজন আৰ্জেছ আহিছে আৰু ক'বলৈ গ'লে যিজনে আগবাঢ়ি নাযাওক কিয় অসমৰ গৌৰৱ আৰু সেইটোত আমি এটাই বিচাৰিম যে অসমৰ ভাল কোনোবা এজন জিকক যাতে ভাল হওক তেখেতৰ নামটো অসমৰ হওক একদম আৰু এটা প্ৰব্লেম চাগে মানুহবিলাকে ফেচ কৰিছে বহুতে হয়তো ধৰক গাঁৱৰ ভিতৰৰ ফালে মেইল আইডি নাথাকে সকলোৰে মেইল আইডি নাথাকে তো তেওঁলোকে কেনেকৈ ভোট কৰিব কিবা আপুনি ক'ব বিচাৰিব একচুৱেলি বেলেগ একো অপশ্যনছ নাই জনা মানুহ এজনৰ দ্বাৰা ইমেইল খুলি ল'ব পাৰে মই সেইটোৱে মানে আপোনালোকক উপদেশ দিব পাৰোঁ যে সঁচা কথা ক'বলৈ গ'লে আজিকালি প্ৰত্যেকৰ হাততে মোবাইলটো থাকে আছেনে আৰু এতিয়াতো সকলোৱে ডিজিটেল ইণ্ডিয়া হৈ গৈছে আৰু ইণ্টাৰেষ্টিংলি প্ৰত্যেকৰে ফেচবুক হোৱাটছএপ আছে ফেচবুক যদি আছে ইমেইল আইডি আছে তাৰমানে আপোনালোকে যদি ইমেইল আইডি ইউজো নকৰে অকল ফেচবুকটো ইউজ কৰে তথাপিও ইমেইল আইডিটোতো আপোনালোকৰ আছেই আৰু যদি নাই খুলি লওক আৰু ভোটটো দিয়ক কাৰণ পৰহিলে লাষ্ট ডেট মানে 15th মে লাষ্ট ডেট গতিকে 15 মে লাষ্ট ডেট মানে কাইলৈ মানে আজি হৈছে
কেতিয়াৰ আজি 14 তাৰিখ ওকে তো 14 15 কাইলে লাষ্ট মানে আজি আপুনি দিব লাগিব আজিয়ে দিব লাগিব আজি হ'ব ওকে এতিয়া আমি এটা বেলেগ কথালৈ আহো মানে এইটো ৰিলেটেড আমি যেতিয়া কলেজত আছিলো বা আমি হোষ্টেলত আছিলো তেতিয়া আমি যেতিয়া ভোট খুজিব যাওঁ তেতিয়া আমাক নাচিবলৈ কয় গান গাবলৈ কয় এইবাৰো ইলেকশ্যন আছে ইলেকশ্যনত দেখিছে বহুত পলিটিচিয়ানে নাচিছে ৰাস্তাত নাচিছে বা বিহু ফাংচনত নাচিছে য'ত নাচিছে গাইছে সুজিতাই কি কৰিব এতিয়া কথাটো কয়ে সেইকাৰণে মই আৰম্ভণিতে কৈছিলো সুজিতাই আজি গান গাব বাপৰে নাচিব নালাগে কিন্তু গান গাব আজি সুজিতাই অডিশ্যন দিব লাগিব তাৰমানে অডিশ্যন নহয় আৰু অলপ বেলেগ ৰূপত চাব বিচাৰে অ'কে একচুৱেলি কি জানা মানৱ মোৰ কণমানিটোৰ 4 বছৰ হৈছে মই মানে কণমানিটো জন্ম হোৱাৰ পাছৰ পৰা আমাৰে মইনা শুবয়ে শিয়ালিয়ে নাহিবি ৰাতি মোৰ মানে তেনেকুৱা ক্ষেত্ৰতে গৈ আছিলোঁ জানা মই মানে দুদিনমানৰ পৰাহে সেই গান গোৱা বন্ধ কৰিছোঁ তাকো পৰহি দিনাখন সি আকৌ কৈছে মা তুমি আমাৰে মইনা নোগোৱা নেকি কিন্তু ইণ্টাৰেষ্টিং এটা কথা কওঁ মই আৰজেতকে চাগে বেছিকে গান চাগে কোনেও নুশুনে গোটেই দিনটো ৰেডিঅ'তে বহি থাকে আৰু গানবিলাক শুনি থাকে এনি টাইম শুনিয়ে থাকে হয়নে জেনেৰেল মানুহ এজনতকৈ আৰজেজনে বেছি গান শুনে গতিকে অবভিয়াছলি গুণগুণাটো নিশ্চয় যায় গুণগুণোৱা যায় ঠিক আছে এতিয়া পটককেনে মনত পৰা নাই যদিও কিবা এটা গুণগুণাই দিওঁ तेरा मुझसे है पहले का नाता कोई यूं ही नहीं दिल लुभाता कोई तेरा मुझसे है पहले का नाता कोई यूं ही नहीं दिल लुभाता कोई जाने तू या जाने ना माने तू या माने ना थैंक यू খুব ভাল লাগিলে কথা পাতিও ভাল লাগিলে গান শুনিতো আৰু বেছি ভাল লাগিলে আৰু তাতকৈও বেছি ভাল লাগিলে এই কম্পিটিশ্যনটোৰ কথা জানি অসমত চাগে এইবাৰ প্ৰথমবাৰ মানুহে এইটো বস্তু শুনিবলৈ পাইছে তাকে আৰু মই বিশেষকৈ মানে যিকেইখন পেপাৰ্ছ মানে মিডিয়াৰ ৰোলটো সদায় বেছি হয় আমিও আজি কাৰোবাৰ যেতিয়া ভাল নিউজ এটা পাওঁ নহয় যেনে তেনে ফোন নম্বৰটো উলিয়াই কংগ্ৰেচুলেট কৰোঁ ৰেডিঅ'ত ক'বলৈ চেষ্টা কৰোঁ যেতিয়া মই দেখিলোঁ যে কালি ইমানবোৰ পেপাৰ্ছত বিশেষকৈ অসমীয়া প্ৰতিদিন আমাৰ অসম নিয়মীয়া বাৰ্তা আৰু লগতে যিবোৰ আজিকালি পৰ্টেলছবিলাক আছে নিউজ পৰ্টেলছবিলাক প্ৰায় প্ৰত্যেকটো পৰ্টেলতে আমাৰ নাম দিছে নন্দিনী মেগাজিন বা দেখিলোঁ মই মানে ফটোজ দিছে নাম দিছে কংগ্ৰেচুলেট কৰিছে যিসকলৰ সৈতে হয়তো বছৰ ধৰি কথা পতা নাই তেওঁলোকে ফোন কৰি কংগ্ৰেচুলেশ্যনছ দিছে মানে কিমান ভাল ফিল কৰিছোঁ মানৱ তোমাক বুজাব নোৱাৰোঁ মই একচুৱেলি প্ৰত্যেকৰে ওচৰত চিৰকৃতজ্ঞ বঢ়িয়া গতিকে আজি লাষ্ট ডেট গতিকে আপোনালোকে ভোট কৰক লিংকবিলাক মই এই লিংকটো এই ভিডিঅ'টোৰ তলতে দিম মই তাতে গৈ পেলাই আপোনালোকে ভোট কৰিব পাৰিব আৰু যাকে ভোট কৰে 7জন আৰজে আছে গতিকে যাকে আপোনাৰ ভাল লাগে তাকে ভোট কৰক আৰু যিহেতু বহি আছে মই নকওঁ বেছি ইফালে বেছি দিব পাৰে vote for me vote for Sujita okay vote for Sujita my vote for Sujita আৰু তুমি দিছা তুমি আৰু লগতে দিছেও মানে মোক প্ৰমাণ পত্ৰও দিছে প্ৰমাণ পত্ৰ পঠাব পাৰে দেই ফেচবুকত হলেও পাছলৈ হলেও প্ৰমাণ পত্ৰখন পঠাই দিব স্যাটিসফ্যাকশন হৈ যাব একদম সো দিলে খুব ভাল পাওঁ কাৰণ আজি 13 বছৰ ধৰি মনোৰঞ্জন দিবলৈ চেষ্টা কৰি আছো সকলোৰে মৰম বুটলি আছো আশীৰ্বাদ পাই আছো আৰু এই মৰম আশীৰ্বাদ সদায় থাকিব বুলি আশা কৰিছো ধন্যবাদ খুবেই ভাল লাগিলে যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক আৰু শ্বেয়াৰ কৰক সকলোৰে লগত যাতে সকলোৱে ভোট দিব পাৰে আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব দিস ইজ হাব থ্যাংক ইউ ওকে ঠিক আছে আজিলৈ আৰু থ্যাংক ইউ ধুন বদল কে তো দেখো বিগ এফএম टैगलाइन यस धुन बदल के तो देखो तेरा मुझसे है पहले का नाता कोई यूं ही नहीं दिल लुभाता कोई तेरा मुझसे है पहले का नाता कोई यूं ही नहीं दिल लुभाता कोई जाने